মাদানী কোন হয়? মাদানী ভগৱান নেকি? বেছি কৰিলে জেলত ভৰাই থৈ দিম, এষাৰ কথা আমাৰ মুখ্যমন্ত্ৰী কয়। ইমানেই নকয়, আৰু কেইটামান কথা উল্লেখ কৰে, যেনে কংগ্ৰেছত থাকিলে মাদানীৰ বাহাদুৰি আছিলে, এতিয়া বিজেপি চৰকাৰ, এতিয়া বিজেপিৰ বাহাদুৰি, এতিয়া যি কৰিব বিজেপিয়ে কৰিব, এতিয়া গম পাব লাগিব। উচ্ছেদ কৰিছে, চাই আহিছে মাদানী, এতিয়া গম পালে নহয়। বেদকল শাৰী যেতিয়া দখল কৰি বহি থাকে, সিহঁতৰ লগত এনেকুৱাই পৰিস্থিতি হয়। এনে কথা উল্লেখ কৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কিন্তু আপোনালোকে হয়তো এটা কথা গম নাপায়। কথাটো কেনেকুৱা, মামাই এটা জেনেৰেশ্যন খতম কৰি দিলে। কেনেকুৱা খতম কৰিলে? এডুকেশ্যনৰ পৰা লৈ যিটো বিজনেছ কৰিছিলে সিহঁতে, এটা ভৱিষ্যত নাইকিয়া কৰি দিলে। অহা আৰু 40 বছৰত যে সেই মানুহজন কিবা উন্নত কৰিব পাৰিব আৰু সেইবোৰ মানুহ এডুকেশ্যনৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব, সেইটোতো কেতিয়াও সম্ভৱ নহয়। ইমানেই ক'ব বিচাৰিছোঁ, এই যি হৈ আছে, একচুৱেলি হ'ব নালাগিছিলে, যি হৈছে আৰু হ'ব বুলি আশা আছে, কিন্তু নহ'লে ভাল। কিয়নো এজন মানুহ বহুত মেহনত কৰে, কষ্ট কৰে, কাম কৰে, কৰ্ম কৰে, সকলো কৰাৰ পাছত কিবা এটা আগবাঢ়ি যাব বিচাৰে। কিন্তু এনেকুৱা কৰ্ম কৰি দিলে আৰু 40 বছৰত যদি সিহঁতে এডুকেশ্যনৰ পৰা লৈ একো কৰিব নোৱাৰে। ধন্যবাদ।